Hey guys, welcome back to my YouTube channel. আজি পয়লা ভাদৰ বুলি কৈ আছোঁ আমি আঠখেলীয়া নামঘৰ বাকী আমাৰ চব ওলাই গ'ল। আজি আমাৰ কালাইকা আছে 5-5 লাইক কলা ডমিনাৰ পূৰা বাজাজৰ আগত পূৰা বাজাজৰ ৰেলি হোৱা লিখিয়াকৈ গৈছে। বাজাজ 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 আজকাল লাইক পূৰা হাই পাৰে। মোৰ কি কৈছিলে আৰু অলপ বাছিলে। এটা গৈছিলে আৰু অলপ বাছিলে। এতিয়া ওলাই গ'লো মেইন ৰাস্তাত। প্ৰথমে তেল ভৰাম কান্দে আছে পূৰা ওলাই গ'লো আৰু ফাৰ্ষ্ট ফিউল আপ। বাকী চব আমাৰ আগতে গুচি গ'ল, এতিয়া পিছে গৈ আছে আৰু পূৰা ৰাস্তাত ছাগলীয়ে ডিষ্টাৰ্ব দিছে। এলেক্স ভাই আমাৰ পিছতে থাকি গ'ল, মানে তাৰ ওলালত দেৰি হ'ল। লগ ধৰিছিলে আকৌ লগ পাবৰ কাৰণে চব ঘৰে লৈ গ'লেই। এইটো গ'ল ফটোৰ পিছত। Agora está flash, agora está em on. Kalau ada petrol pump third kalau kami gol झटका दिशा और लगा गया प्रथम पहला तेल बाकी का लॉक पाना ठिकाना है। টিলচৰ পৰা হ'ল আৰু ইয়াৰ পৰা যাবলৈ ওলাম। বাইক বাজার করতে হবে। দুটা ব্ল্যাক কোম্পানি, একটা ইয়ামাহা একটা আছে বাকি সব বাজাজ। বাজাজের রিলিজ বাগানে লাগছে রাস্তায় এসে দিলে 8টা বাজে রোকে রোকি 10টা দিকে।
भाई साहब ये देखा दिने लगा इससे कौन ही बोल स्टार्ट या लगले खातो मी बोल kana काय खाता ते ऐसे रे बाबा रॉयल इंजिन दा फालन दिते আমি কবার রাইডার লালে বরফুন আই যায় আজিও রাইডার লাইছে এনেকা বরফুন আই বলে এটা বরফুন মর্নিং আই না বলে বরফুন দিলে গ্রুপ ভাঙি গেল ওরা গোটা থাই গেল ডাকর থাই গেল মনে মনে আমি আসো বললাম মোহরি আনি যাবো এই বললো কিন্তু বাকিটা লগে কোনা থাকে তাদের পায়ে গেল নাকি যাবো ডাউন That's nice.
ফাইনেলি আঠখেলীয়া নামঘৰ গেট ওচৰত পালোহি আৰু চব আমাৰ ৰাইজৰ আগত আমাৰ 3টা বাইকাৰ আগতে পাই গ'ল আমি এটা পিছা পিছা গৈ আছো হেৰিয়া কতখনেই পাল মনুৰা হা কতখনেই পালৰা আমি ওলাই যাই আহে না কেন চাগে তোরা আইসাহি আমি আছে আহে রাস্তা পরি বলতেই নাই খালি পালি পালি আর পালি বলে টার্নিংটা ঢুক গেলি বলে আকৌ যাবলৈ স্টার্ট আৰু অলপ মানে দুটালে খেলা দেশ খেলা বৰবাদ মোৰ 20 আছে আৰু বেছি বেকআপ ইমান ভাল লাগে মানে লাগিছে বাকী বছৰত যদি ঠিকে আছিলে সোনকালে গৈছে ভিডিঅ' কৰ এইফালে ভিডিঅ' কৰ লাইন চব কৰিছোঁ টাৰ্ণিংটো কৰিবি ৰেডি কৰিছোঁ আমাক দেখাবি সেইফালে কৰিছ নে তাতে কৰ তাতে কৰ পিছফালে ঘূৰা এই এতিয়া 2 কিলোমিটাৰ আছে So guys, finally by the namghr আৰু 2 কিলোমিটাৰ एकदम खतरनाक है बहुत बढ़िया हर ऊपर से नहीं काम करने भाई भाई ये तो लाख लॉन्गिंग है जैसे आप जैसे ना और ये बताते तो खाली नॉर्मल नजर वैसे तो नंबर एक का अंत में ना बोला है So guys, then we finally hit the Atkheliya namghr. Okay, where's it? Where's it? Hey, it's a good one. It's a good one. তো গাইজ মানে আমি আহি পাই গ'লোঁ আঠখেলীয়া নামঘৰ এইটো লোৱাৰ লগত গ'লে মানে ভয় চয় নালাগে একদম চাবি টাইপৰটো একো ছোৱালী পতাবলৈ পোকে মাতে জান ছোৱালী আকৌ পঠাই পিনে অ' জান মাতে আৰু তাক মই চাপৰি কৰিছোঁ চাই লওঁ গোটেই ঘাটে ঘাটে মালে পুতি আছে ইমান টেনশ্যনে নলওঁ এতিয়া ইয়াতো আজি আহিছে আঠখেলীয়াত আহিছে মই এক্সট্ৰা আহিছে আজি এবাৰ চলি আছে ফটো শ্বট
भैया जी अभी চাকি টাকি জ্বলাই হৈ গ'ল আৰু ভিতৰৰ দৃশ্য কাষল আছে তাৰপিছত ইয়াৰ পৰা ওলাই যাওঁ আৰু বাকী প্ৰকাশ চকালেও আমাৰ লাইন লাগি দেখা আছে যি মানে পইলা ভাত বুলি তামাম ভিৰ ৰখাত ল'বলৈ আমি এনেকুৱাকৈ ৰখি আছোঁ পুলিচ আছে পুলিচ আছে নাই ন তহঁতি মাৰিলে তহঁতি পলাই দিবি না মই নকওঁ মানে এতিয়া আমাৰ চাকি তাকি জ্বলাই হৈ গ'ল আৰু তাৰপৰা মানে নামঘৰৰ পৰা ওলাই আহিলোঁ আৰু তাৰপিছত ঘৰলৈ যাবলৈ ৰেডি আৰু একো খাব নোৱাৰে যিটো দাম और एक बार बोलो फिर से धोनी को नमाज मिलता है তাৰপৰা ওলাই আহিলোঁ যে আমাৰ বাইকখন এনেকুৱাকৈ লৈ যায় মানে মেইন কাৰণটো হ'ল মই বাইকখন লৈছিলোঁ ছেকেণ্ড হেণ্ড আৰু তাত এগ্ৰিমেণ্ট কৰিছিলে EMI লগৰজনে দিম বুলি কিন্তু নিদিলে এতিয়া বাইকখন এনেকুৱাকৈ টানি লৈ গৈছে চ' আপোনালোকক কৈছোঁ বাইক ছেকেণ্ড হেণ্ড ল'লে এনেকুৱা চিষ্টেমত নল'ব